কৰা নাই হাউছত বিৰোধী দলপতি ডাঙৰীয়াই নিজে নিজে ইউচিচিৰ কথা উল্লেখ কৰিলে এতিয়া প্ৰথমতে আমি এইটো কথা বুজাব খুজিছো যে আজি ভাৰতত ইউচিচি কোড হৈছে উত্তৰাখণ্ডত হৈছে আৰু ইউচিচি মানে কি ইউচিচি মানে খালি 4টা পইণ্ট কোনো ব্যক্তিৰ নিৰ্ধাৰিত বয়সতকৈ তলত বিয়া হ'ব নোৱাৰে নাম্বাৰ 1 পইণ্ট নাম্বাৰ 2 পইণ্ট পলিগেমি হ'ব নোৱাৰে এজন মানুহৰ দ্বিতীয়জন ওয়াইফ হ'ব নোৱাৰে তৃতীয় এজন ব্যক্তিৰ পৰিয়ালৰ ছোৱালীও পিতৃ মাতৃৰ সম্পত্তিৰ পূৰ্ণ অধিকাৰ পাব লাগে 4 নম্বৰ কোনোবা যদি লিভ ইন ৰিলেশনশ্বিপত আছে সেইটো ৰেজিষ্টাৰ কৰিব লাগে যাতে তেওঁলোকৰ সন্তানেও সেই পিতৃ মাতৃৰ সম্পত্তিৰ অধিকাৰী হ'ব পাৰে ইউচিচিত ৰীতি নীতি নাহে ইউচিচিত পৰম্পৰা নাহে এই বিষয়টোলৈ কেতিয়াবা কোৱা যায় ইউচিচি মিন্স অনলি দিস 4 সাবজেক্ট ইয়াত পূজাৰ পদ্ধতি কি উপাসনাৰ পদ্ধতি কি এই কথাবিলাক ইয়াত নাহে গতিকে বিৰোধী দলপতিগৰাকীয়ে যেটো কৈছে যে হিলিং প্ৰেক্টিছৰ জৰিয়তে আমি ইউচিচি আনিব খুজিছো পিছ দুৱাৰেদি আমি ইউচিচি তো ফ্ৰন্ট দুৱাৰেদি আনিম আমি কিয় পিছ দুৱাৰেদি আনিম গতিকে যেটো সময়তে আজি যেনেকে মই অলপ আগতে খুব দুখ পাইছো যে এক্ট এখন আহিলে তাত কি লিখা আছে বাচ্চা লৰা ছোৱালীৰ বিয়া হলে বিয়াখন ৰেজিষ্টাৰ কৰিব নালাগে ইমান এখন ভাল বিল মুকলি কণ্ঠে কংগ্ৰেছ ইউডিএফে সাপোৰ্ট কৰিব লাগে আজি আমি এটো বিচাৰো নেকি যে 6 বছৰীয়া 9 বছৰীয়া ছোৱালীৰ বিয়া হক আৰু বিয়াখন ৰেজিষ্টাৰ কৰক আজি ইয়াত ইউচিচিৰ প্ৰসংগ কোৱা হৈছে বাল্য বিবাহৰ বিৰুদ্ধে আমি মানুহ গ্ৰেপ্তাৰ কৰিছো আৰু গ্ৰেপ্তাৰৰ পিছত হাইকোৰ্টে বেল দিছে কাৰণ 1935ৰ এই একখনৰ কাৰণে তাক আমি সংশোধন কৰাৰ দায়িত্ব নহয় জানো গতিকে এই হাউস ইমান কংগ্ৰেছ ইউডিএফ সিপিএম বা আৰু যিমান বিলাক দল আছে আমি এটা বিষয়ত ঐক্যমত হ'ব নোৱাৰো নেকি যে হাউসত অন্তত 18 বছৰ আৰু 21 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ বিয়া হ'ব নোৱাৰে স্যাৰ বেলেগ এটা বিষয়তে ভাষণ দিছে স্যাৰ প্লিজ নাও অধ্যক্ষ মহোদয় মই প্লিজ ডোন্ট ইন্টারাপ্ট অধ্যক্ষ মহোদয় ইউচিচিৰ প্ৰসংগ বিৰোধী দলপতি গৰাকীয়ে উল্লেখ কৰিছে মই কৰা নাই তেওঁ এই বিলখনৰ লগত ইউচিচিক লিংক কৰিছে গতিকে মইতো জবাব দিব লাগিব না হোৱাট ইজ ইউচিচি অধ্যক্ষ মহোদয় এই হাউস এটা বিষয়ত একত্ৰিত হ'ব লাগে যে 21 আৰু 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ বিয়া হ'ব নালাগে এটা সেইবিলাক কথাত যদি একমত এতিয়া এই যিখন বিলক লৈ আপোনালোকে ইমান হুলস্থুল কৰিলে তাত কি আছিল যে এটা আলোচনা সেইকাৰণে কৈছো যে মাননীয় অধ্যক্ষ মহোদয় মই আমাৰোতো ইমান মেম্বাৰ আছে তেওঁলোক বহি থাকোঁতেতো এনেকে চিটিকাই থাকিব পাৰিলেতেন মইতো এই চকীত তলত কি আছে চাব লাগে এইটো মানে মেইন প্ৰব্লেমটো মাননীয় অধ্যক্ষ মহোদয় যে আজি সেইকাৰণে বিলখন আহিব সদনে আলোচনা কৰিব আমিতো একো অনাই নাই গতিকে আপোনালোকে কিবা এটা বাতৰি কাকতত পাইছে ইয়াত আহি হুলস্থুল কৰি দিছে যিখন এই বিলৰ ক্ষেত্ৰতো মই কম এতিয়া আমাৰ কথাটো হ'ল যে ইউচিচি হক মুছলিম ৰেজিষ্ট্ৰেচন বিলে হক যাৰ জৰিয়তে বাল্য বিবাহক প্ৰমোট কৰে তাক আমি বন্ধ কৰিব লাগে এই কথাত হাউসে ডিসপিউট কৰিব লাগে নেকি এতিয়া আজি যে বিলখন আনিছো তাৰ লগত ইউচিচিৰ কি সম্পৰ্ক 1954ত ভাৰত চৰকাৰে আজি কেনেকে হাউসত বিৰোধী দলপতি ডাঙৰীয়াই কথা কৈছে যে 1954ত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু ডাঙৰীয়াই প্ৰথম এখন এক্ট আনে যিখন এক্টৰ নাম হ'ল দ্য ড্ৰাগছ এণ্ড মেজিকেল ৰিমেডি অবজেকশ্যনেবল এক্ট 1954 কোনে আনিছিলে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী নহয় প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু এতিয়া প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে যিখন বিল আনিছিল
তাতে তেওঁ যিখিনি ডেফিনেশ্যন দিছে সেইখিনি ডেফিনেশ্যনটোতো আজিতো ইয়াতেতো কোনো আমাৰ বিৰোধী দলপতি ডাঙৰীয়াই ইনডাইৰেক্টলি নেহেৰুক সমালোচনা কৰি আছে। নেহেৰুৰ এক্টত কি ডেফিনেশ্যন আছিল যে মেজিকেল ৰিমেডি ইনক্লুডছ এ টালিছমান মন্ত্ৰ। নেহেৰুৱে মন্ত্ৰক বেন কৰি থৈ গৈছে। মন্ত্ৰ কবচক বেন কৰি থৈ গৈছে। এণ্ড এনি আদাৰ চাৰ্ম অফ এনি কাম হুইচ ইজ এলেজ টু পজেছ এ মিৰাকুলাছ পাৱাৰ। এইটোত আমিতো বিশ্বাসহে কৰোঁ যে মন্ত্ৰত মিৰাকুলাছ পাৱাৰ আছে। ট্ৰাইবেল মানুহেতো বিশ্বাসহে কৰে যে তেওঁলোকৰ তন্ত্ৰত শক্তি আছে। ইমানবিলাক পিছতো 1954ত নেহেৰু ডাঙৰীয়াই এইবোৰ বেন কৰি থৈ গ'ল। মায়ংটো তেতিয়াই চেছ কৰি থৈ গ'ল নেহেৰু ডাঙৰীয়াই 1954ত। এতিয়া আমি এই কথাবিলাক যাতে বেন নহয়, ট্ৰাইবেলৰ পৰম্পৰাবিলাক যাতে নষ্ট নহয়, মই ক'ব খুজিছোঁ যে তেওঁৰ এক্সট্ৰিমিজিমটো আমি লোৱাই নাই। জৱাহৰলাল নেহেৰুৱে কি এক্সট্ৰিমিজিম লৈছিলে যে মেজিকেল ৰিমেডি ইনক্লুডিং এ টালিছমান, ইনক্লুডিং মন্ত্ৰ, কবচ এণ্ড এনি আদাৰ চাম অফ এনি কাইণ্ড। তাৰমানে বলি বিধান তন্ত্ৰ মন্ত্ৰ জৱাহৰলাল নেহেৰুৱে 1954ত চবকে ড্ৰাগছ এণ্ড মেজিকেল ৰিমেডিজ এক্টৰ আণ্ডাৰত আনি থৈ গ'ল। কৰিলে হয় তেতিয়াহ'লে নতুনকেতো নালাগে, সেইখনেই প্ৰয়োগ কৰক আপুনি। সেইখন কিয় প্ৰয়োগ কৰিম? মই পগলা হ'লেহে প্ৰয়োগ কৰিম। জনজাতি লোকৰ গোটেই মাননীয় অধ্যক্ষ মহোদয়, মই আপুনি কৈছে বেন কৰিছে, এতিয়া বেন হোৱা নাই, সেই গতিকে সেইখন চলি আছে। বেন নকৰে কাৰণে চলি আছে। এইখনত এভিল ছাৰ গোটেইখিনি কৈছে, মই চিলেক্ট কমিটিৰ কথা কৈছো, মই তন্ত্ৰ নাজানো, কিন্তু ঋগ্বেদ যজুৰ্বেদ গোটেইবিলাকত আছে বুলি কৈছে। মই সেইটোৱে কৈছো। অধ্যক্ষ মহোদয়, বিৰোধী দলপতিয়ে কওঁতেতো মই এবাৰো থিয় হোৱা নাই। মোৰ চিটটোত কোনো দাৱাই লগোৱাই হোৱা নাই। আপোনালোকে কৈছে, মই শুনিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, সেই আইনখনৰ জৰিয়তে যেতিয়া এই আইনখন আমি ইমপ্লিমেণ্ট কৰিব গ'লোঁ, তেতিয়া আমি দেখা পালোঁ যে এই আইনখন যদি ইমপ্লিমেণ্ট কৰোঁ, তন্ত্ৰও নোহোৱা হ'ব, মন্ত্ৰও নোহোৱা হ'ব, গোটেই জনজাতীয় লোকৰ শক্তিখিনি নোহোৱা হৈ যাব। সেইকাৰণে আমি এই বিলখন ৰিভাইজ কৰিলোঁ যে অসমত এই বিলখন আমি ইমপ্লিমেণ্ট নকৰোঁ। বিৰোধী দলপতিয়ে কৈছে এইখন কৰক, আমি কৈছোঁ আমি এইখন নকৰোঁ। আমি কেন্দ্ৰীয় চৰকাৰক পঠাম, আমি ক'ম যে অসমত আমি সেইখন বিল নকৰোঁ, আমাৰ বিলখনহে আমি ৰূপায়ণ কৰিম। কাৰণ এই বিলখন আজিলৈকে কোনেও দেখা নাই বা কোনেও ডিছকাশ্যন কৰা নাই যে 1954ত জৱাহৰলাল নেহেৰু ডাঙৰীয়াই মেজিকেল ৰিমেডিত টালিছমান মন্ত্ৰ কবচ, এতিয়াতো আমাৰ মুছলমান মানুহেতো কবচ দিয়েই, আমিতো মন্ত্ৰ তন্ত্ৰত বিশ্বাস কৰোৱেই। আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই নিজেই ক'লে যে মায়ঙত শক্তি আছে। তেওঁৰ কথাটোক মই পূৰ্ণ সমৰ্থন কৰিছোঁ। না, আপুনিতো মহান। গতিকে এতিয়া কাৰণে আমাৰ এই বিলখনত আমি কি কৰিছোঁ? উই আৰ মেকিং এ ভেৰি চিম্পল ডিজাইন যে যোনে যি কৰিব খোজে কৰক, আমি কাকো বাধা নিদিওঁ। আমি তেতিয়াহে বাধা দিম যদি নন সাইন্টিফিক ইৰাডিকেট দ্য নন সাইন্টিফিক হিলিং প্ৰেক্টিচেছ উইথ আল্টেৰিয়ৰ মটিভ। তাৰমানে হিলিং প্ৰেক্টিচ কৰাটোক আমি বেন কৰা নাই, তন্ত্ৰ মন্ত্ৰ চব কৰিব, খালি উইথ আল্টেৰিয়ৰ মটিভ। যেনেকৈ আজমল চাহাবে যেতিয়া আপোনাক পানীৰে ধোৱা দিয়ে একো অসুবিধা নাই, কিন্তু পানীত ধোৱা দি যেতিয়া ভোট কিনিব খোজে, দেট ইজ এ অফেন্স। না, মই ক'লো না, মোৰ কোনো আপত্তিয়ে নাই। মইতো কোনোদিন ভোট খোজা নাই, খোজা নাই। মইতো কৈছো যে ইলেকশ্যন, এইটোত আমি সমৰ্থন কৰিছো তেখেতক। অধ্যক্ষ মহোদয়, ইলেকশ্যন মিটিঙত যেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াই আৰু বিজেপি একে সুৰত কথা কৈছে, জানো ভিতৰত এইটোত আমি 100% সমৰ্থন কৰিছো। অধ্যক্ষ মহোদয়, ৰেকৰ্ড এই কথাটো 100% সমৰ্থন ৰিপ্লাইটো কৰি অধ্যক্ষ মহোদয় বহক। কথাটো হ'ল যে আমি কৈছোঁ ইয়াক আমি নেহেৰু ডাঙৰীয়াৰ কথাৰ পৰা আমি দূৰলৈকে গুচি আহিলোঁ। নেহেৰুৱে ক'লে মন্ত্ৰ তন্ত্ৰ কবচ, আমি কৈছোঁ এইটো নহয়। আমি কৈছোঁ যে মন্ত্ৰও কৰক, তন্ত্ৰও কৰক,
হিলিং সেশনো হওক ৰেকি হওক বাট উইথ আল্টেৰিয়ৰ মটিভ হ'ব নালাগে এতিয়া যেতিয়া আজমল ডাঙৰীয়াই আজি মোক আহিছে মোৰ গাটো বেয়া হৈ আছে বোলে তুমি পানী এক টুপি খোৱা গাটো ভাল হৈ যাব দ্যাট ইজ নট এ আল্টেৰিয়ৰ মটিভ বাট হুৱেন হি গোজ ইন এ ইলেকশ্যন মিটিং আৰু পানী খুৱাব আৰম্ভ কৰে ষ্টেজত বহি দেন ইট ইজ এ আল্টেৰিয়ৰ মটিভ টু কেপচাৰ ভোটছ সেইটোক আমি এই বিলখনত বেন কৰিছোঁ আজমল চাহাবক আপুনিও ক'ব আমিও ক'ম যে বাকী দিনা কৰক ধুবুৰীত ইলেকশ্যন মিটিঙত কৰিব নালাগে সেইটো তেওঁক জনাই দিয়া ভাল যে গতিকে মই ভাবোঁ যে ইয়াতে দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিৰোধী দলপতি ডাঙৰীয়া বিৰোধিতা কৰিবলগীয়া একোৱেই নাই যে এভৰিথিং ইজ এলাউড আমি ৰেকি কৰোঁ দূৰৰ পৰা আমি ৰেকি কৰোঁ তোমাৰ বেমাৰ ভাল হৈ যাব সংস্পৰ্শ নহয় ৰেকি হয় তাত কি অসুবিধা আছে ট্ৰাইবেলসকলে ছেক্ৰিফাইচ কৰে ফৰ ৱৰ্ল্ড পিচ লোকৰ ৰক্ষণাবেক্ষণৰ কাৰণে তাত কি বাধকতা আছে আৰামবাৰী মানাসকলে তেওঁলোকে একো বেয়া চিন্তা কৰি নকৰে নহয় সমাজৰ মংগলৰ কাৰণে কৰে গতিকে আমি ডেফিনেশ্যনত যাবই খোজা নাই আমি কৈছোঁ যে এজ লং এজ ইট ইজ নট উইথ আল্টেৰিয়ৰ মটিভ এভৰিথিং ইজ ক্লিন ট্ৰাইবেলৰতো কোনো আল্টেৰিয়ৰ মটিভে নাথাকে ইমান সহজ মন সৰল মন আহোমসকলৰ ইমান সহজ সৰল মন তাত ইণ্টেৰিয়ৰ মটিভ কি থাকিব এনেকে জাতিবিলাকৰ নাম ইয়াত গাইছে যি জাতিৰ কোনো আল্টেৰিয়ৰ মটিভ নাই গতিকে সেইকাৰণে এই আইনখনৰ চিম্পল ডেফিনেশ্যন যে হিলিং প্ৰেক্টিচ মিনছ কমিশ্যন অফ এনি এক্ট হিলিং প্ৰেক্টিচ এণ্ড মেজিকেল হিউমেন by with sincere motive to exploit common people. এটা ট্ৰাইবেল সকলে কামাখ্যাত মই বলি বিধান দিলো মোৰ ইয়াত সিনচিষ্টাৰ মোটিভ কি আছে মোৰ ঘৰত কিবা ভাল হক বুলি আমি বলি বিধান দিও ট্ৰাইবেল সকলে তেওঁলোকৰ পৰম্পৰাৰে পূজা পালন কৰে তাতো কোনো সিনচিষ্টাৰ মোটিভ নাথাকে গতিকে এনিথিং ইজ এলাউড আনলেছ দেয়াৰ ইজ এ সিনচিষ্টাৰ মোটিভ গতিকে বুজাত ভুল হৈছিলে ইয়াৰ লগত আমাৰ ইউচিচিৰ কোনো সম্পৰ্ক নাই আগত অসুবিধা হৈছিল থানাৰ এসআই সকলে কি কৰে কোনোবাই মন্ত্ৰ পাতিলেও কেছ ৰেজিষ্টাৰ কৰিলে কবজ দিলেও কেছ ৰেজিষ্টাৰ কৰিলে আমি কৈছো এটো অসমত হ'ব নোৱাৰে অসমত মায়ং আছে মই বিৰোধী দলপতিৰ কথাখিনিকে সমৰ্থন কৰিছো অসমত মায়ং আছে জ্যোতি শাস্ত্ৰৰ এটা উজ্জ্বল পৰম্পৰা আছে অসমত আমাৰ ট্ৰেডিশনেল হিলিংৰ এটা পৰম্পৰা আছে আৰু সেই পৰম্পৰাবিলাকত বিশ্ব শান্তিক বাদ দি কোনো আল্টেৰিয়ৰ মোটিভ নাই আজি যেতিয়া আমি চাৰ্চত যাওঁ বহুত বেপ্টিষ্ট সামত ওয়াটাৰ স্প্ৰিংকল কৰে তাত কোনো বেয়া মোটিভ নাই নহয় ইট ইজ এ উইথ এ পজিটিভ মোটিভ যে আমি ওয়াটাৰ স্প্ৰিংকল কৰিছো যাতে মানুহৰ এটা ডেপুটি স্পিকাৰ ডাঙৰীয়াই জানিব যে তাত কোনো বেয়া মোটিভ নাথাকে নহয় বিশ্ব শান্তিৰ কাৰণে ফেমিলিৰ পিছৰ কাৰণে কৰে তাততো কোনো ক'বলগীয়া নাই আজি মন্ত্ৰ হৈছে তন্ত্ৰ হৈছে যোগী ৰামদেৱ আহিছে যোগ সাধনা কৰাইছে আমি নৱগ্ৰহত গৈছো মূৰ কুস্তিখন দিছো ভাল বেয়া চাই দিছে তাত কোনো সিনচিষ্টাৰ মোটিভ নাথাকে কিন্তু আজমল ডাঙৰীয়াই যেতিয়া পানীটো ইলেকশ্যন মিটিঙত খাই দিয়ে তাত সিনচিষ্টাৰ মোটিভ থাকে তো আমি সেইটোহে বেন কৰিব খুজিছো কথাটো বুজি পালেনে গতিকে এতিয়া আমিনুল সাহেবে যেতিয়া কয় যে নহয় তেওঁৰ মনত নিকা লৈ কৰে খুব ভাল কথা আমাকো দিয়ক কিন্তু নট ইন দা ইলেকশ্যন মিটিং ইমানে কথা গতিকে এইবিলাকত বিৰোধিতা কৰা একো নাই আমাৰ খুব ভাল উদ্দেশ্যত বিলখন আনিছো মই ভাবো বিৰোধী দলপতি আৰু সদনে ইয়াক সমৰ্থন কৰিব ধন্যবাদ এতিয়া উদ্ধাৰ কৰিব অধ্যক্ষ মহোদয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখিনি কথা ক'লে আমাৰ পুৰণি ৰীতি নীতি বিশ্বাসক কোনো আঘাত নকৰাকৈ এই গোটেই কথাখিনি আমাৰ অসমত খুব বেছিকৈ চলে মায়ং আমাৰ এই ক্ষেত্ৰত একেবাৰে পুৰণি বিখ্যাত বিভিন্ন ক্ষেত্ৰত তেখেতে এই কথাখিনি আশ্বাস দিয়াত আমি এই কথাখিনি সন্তুষ্ট হৈছোঁ কেৱল তেওঁ লাষ্টত এটা কথা কৈছিল যে আজমল চাহাবক তেওঁ ক'ব যাতে ইলেকশ্যনৰ মিটিঙত এই মঞ্চতে নকৰে সেই কথাখিনি যাতে তেওঁ কয় গতিকে আমি এইটো উদ্যোগ কৰিছোঁ থেংক ইউ বছিৰ আহমেদ মাননীয় অধ্যক্ষ মহোদয় এটা কথা ক'ব লাগিব আজমল চাহাবৰ কথাটো তেখেতে কৈছে কোনো তন্ত্ৰমন্ত্ৰ নকৰে তেখেতৰ ওচৰত মানুহ যায় খোৱা ল'বৰ কাৰণে তেখেতৰ ওচৰত মানুহ উপজাতি গৈ পানী ভৰা লৈ আহে তেখেতে একদম ফিল্টাৰ পানী দিয়ে আনা ফিল্টাৰ পানী নিদিয়ে হ'ব আমিনুল ইছলাম ডাঙৰীয়া মাননীয় অধ্যক্ষ মহোদয় এই কথাটো এটা ভুল বাৰ্তা যাব আৰু
আজমত চাহাবে বা আমাৰ দলৰ কোনো মানুহে কোনোদিন কোৱা নাই যে আপোনালোকে পানী লৈ আহক তেখেতে ঝাৰি দিব। মই দেখিছোঁ তেখেত গৈ থাকিলেও পিছে পিছে মানুহে বটল লৈ তেখেতৰ প্ৰতি এটা শ্ৰদ্ধা আছে ধৰ্মগুৰু হিচাপে, এইটো কোনো দিন এইটো নহ'লে যিমান মই দেখিছোঁ এবাৰতো তেখেত তাত হাৰিছিল, যিমান মানুহে পানী ঝাৰা নিছিল যদি আধা মানুহে ভোট দিলে হয় তেখেত জিকিলে হয়। মানে কংগ্ৰেছ কৰা মানুহে বিজেপি কৰা মানুহেও এইটো ভোটৰ কাৰণে এইটো গ'ল ভোটৰ কাৰণে নহয়, এইটো মানে যোৱাৰ কথা গ'ল আৰু এতিয়া এই কথাটো মানে ভুল বাৰ্তা এটা যাব, গোটেই কৈ আছো যে সেইকাৰণে কৈ থাকিলে বেছি গতিকে এই কথাটো ভুল বাৰ্তা যাব, এই কথাটো কৈছো এইটো ৰাজনীতিৰ লগত কোনো সম্পৰ্ক ঠিক নাই। আছে। যিয়ে নহওক আমিও এই বস্তুটো ক্লিয়াৰ হোৱা নাছিলো যিখিনি যে আচলতে কোনখিনি মানুহক যিটো এভিল প্ৰেক্টিছত সামৰে। আৰু মই যিখিনি কথা কৈছিলোঁ মুখ্যমন্ত্ৰীয়ে একেখিনি কথাই ক'লে যে যিসকলে নিজৰ ভক্ত বা ধৰ্মীয় গুৰুসকলে যদি যিখিনি মন্ত্ৰ তন্ত্ৰ মন্ত্ৰ পাৱাৰ বা প্ৰত্যেক ধৰ্মই নিজৰ নিজৰ তেওঁলোকে বিশ্বাস কৰে সেইখিনিৰ ওপৰত কোনো বাৰ নাই। যিসকলে অবৈধ এটা ব্যৱসায় চলাই বেজালিৰ নামত তন্ত্ৰ মন্ত্ৰ নামত এইখিনি বেন কৰিবলৈ চৰকাৰে যিটো লৈছে আমি তাক একমত হৈছোঁ আৰু সেইমতে মই আমাৰ এই যিটো এমেণ্ডমেণ্ট প্ৰস্তাৱিত মই উদ্যোগ ঠিক আছে। অখিল গগৈ উঠাই ল'ব না নাই এইটো অধ্যক্ষ ডাঙৰীয়া, আমি যিটো সংশোধনী আনিছিলোঁ দুটাই মানে একেটাই আছিলে, সেইটো আছিলে যে এক্সক্লুডিং ট্ৰেডিশ্যনেল হিলিং প্ৰেক্টিচেছ বেছড অন হাৰ্বেলিজম হুইচ হেজ বিন পাছড অন ফ্ৰম জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন। এইটো ক্লিয়াৰ কৰি দিলে। হয়, মানে এইটো আনিছিলোঁ। মই এটা মাত্ৰ কথা সুধি ল'লে শেষ হৈ যাব। অধ্যক্ষ ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত বহুত ৰঙা সেইবোৰ কথা আনিব নালাগে, বহুত ৰঙা চিন আৰু আপুনি এতিয়া মুভ কৰিব না উইড্ৰল কৰিব ৰত্ন দেখে সেইবোৰ ইয়াত সেইটো কৰিব নে নপৰিব অধ্যক্ষ ডাঙৰীয়া? প্লিজ সেইটো কৰিব নে নপৰিব? অধ্যক্ষ মহোদয় ৰঙা চিন যে বহুত যে আছে, আমাৰ নাই, আমাৰ ফ্ৰী, এটাও আঙঠিও নাই, প্লিজ সেইটো কৰিব নে নপৰিব অধ্যক্ষ ডাঙৰীয়া? সেইটো কৈ দিলে ভাল হয়। মাননীয় অধ্যক্ষ মহোদয়, সাইলেন্ট প্লিজ মাননীয় অধ্যক্ষ মহোদয়, এইটো যে মই পিন্ধিছোঁ মোৰ নিজৰ কল্যাণৰ কাৰণে পিন্ধিছোঁ। এক মিনিট, যোনে দিছে পইচা লৈছে নে নাই? প্লিজ এক মিনিট প্লিজ অখিল গগৈ মাননীয় অধ্যক্ষ মহোদয়, সেইবোৰ অনাহত কুৱেশ্যন নকৰিব। মানে নক্সাল ট্ৰেইনিং কেম্প আৰু এছেম্বলিৰ মাজত ডিফাৰেঞ্চটো থাকিব লাগে। অধ্যক্ষ মহোদয়, এইটো মই পিন্ধিছোঁ, এইটো মই কাকো এক্সপ্লইট কৰিবৰ কাৰণে পিন্ধা নাই, মোৰ ৱেলফেয়াৰৰ কাৰণে মই পিন্ধিছোঁ, যাতে আপোনাৰ কালা নজৰৰ পৰা মই বাচি থাকিব পাৰোঁ। গতিকে এইটো এক্টত নপৰে, এইটোত নপৰে। কাৰণ যেতিয়া কোনোবাই মানুহে মোৰ 9 বছৰ বাচ্চালৈকে এৰি নিদিয়ে তেতিয়াতো মই কিবা এটা দৈবিক পাৱাৰক ল'ব লাগিব। গতিকে যেতিয়া মই আপোনাক ইভিল ডিজাইন কৰোঁ যে আপুনি মোক এই বিষয়টো মই আপোনাক এই মোৰ হিলিং প্ৰেক্টিচটো ল'লে আপোনাৰ কেঞ্চাৰ বেমাৰ ভাল হৈ যাব, কিন্তু ভাল নহয়, তাত কোনো চাইণ্টিফিক প্ৰুফ নাই, তাত পৰিব। কিন্তু যদি মানুহজনে কেঞ্চাৰ বেমাৰ ভাল কৰিম টকা পইচা নলয়, সি খালি হিলিং কৰিছে বাহিৰৰ পৰা, দেন আল্টেৰিয়ৰ মটিভটো নাথাকিলে ইয়াত নপৰে, আল্টেৰিয়ৰ মটিভটো থাকিলেহে ইয়াত পৰিব, ইমানে কথা। ঠিক আছে, উঠাই লৈ আছে অধ্যক্ষ ডাঙৰীয়া, মোৰতো উঠোৱাৰ নিয়ম নাইয়ে জানো, ঠিক আছে। তো মই অখিল গগৈ ডাঙৰীয়াৰ সংশোধনী প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ। যিসকল সদস্য সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ নহয় সপক্ষে সংশোধনী নাকচ হৈ গ'ল। এতিয়া 3 নং দফা বিধেয়কখনৰ অংশ হ'ব। প্ৰশ্নটো হ'ল যে দফা নং 3 বিধেয়কখনৰ অংশ হ'ব। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 3 বিধেয়কখনৰ অংশ হ'ল। দফা নং